নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক নিয়োগ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক। বলক আজি নিয়োগ বাতৰিটো চাই লওঁ। চাওক আজি নিয়োগ বাতৰিটো আহিছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আণ্ডাৰ SSA বঙাইগাঁৱৰ ফালৰ পৰা। ইয়াৰ আমি পদ আৰু অন্যান্যবিলাক বিতংভাৱে চাই লওঁ বলক। চাওক এই পদকেইটা 11 মাহৰ বাবে কন্ট্ৰেকচুৱেল পদ হয়। বলক আমি পদকেইটা চাই লওঁ। চাওক ইয়াৰ প্ৰথম পদটিৰ নাম হৈছে একাউণ্ট এছিষ্টেণ্ট কাম কেয়াৰটেকাৰ আৰু ইয়াত শিক্ষাগত অৰ্হতা বিচাৰিছে। চাওক কেণ্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব, স্নাতক হ'ব লাগিব আৰু সেইসকল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিয়া হ'ব যাৰ যি কমাৰ্চত স্নাতক। আৰু চাওক কেণ্ডিডেটজন কেয়াৰিং পাৰ্চনেলিটি হ'ব লাগিব আৰু তেওঁ কাম কৰিব পৰা ইচ্ছা থাকিব লাগিব, কামৰ ইচ্ছা। আৰু চাওক দৰমহা এই পদটিৰ কাৰণে দৰমহা হৈছে 11,000 টকা পাৰ মান্থ। আৰু চাওক বয়স এই পদটিৰ কাৰণে বয়স বিচাৰিছে 45 বছৰ তলৰ হ'ব লাগিব। আৰু চাওক দ্বিতীয় পদটিৰ নাম হৈছে হেল্পাৰ কুক। আৰু চাওক ইয়াত শিক্ষাগত অৰ্হতা এনেধৰণৰ বিচাৰিছে। কেণ্ডিডেটজন মিনিমাম 8 পাছ হ'ব লাগিব আৰু কেণ্ডিডেটজনৰ কুকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু কেণ্ডিডেটজন কেয়াৰিং পাৰ্চনেলিটি হ'ব লাগিব আৰু তেওঁৰ হেল্থ স্বাস্থ্য ভাল হ'ব লাগিব। আৰু চাওক এই পদটি ফিমেল কেণ্ডিডেটৰ কাৰণে ৰিজাৰ্ভ হয়। আৰু চাওক ইয়াত আৰু চাওক ইয়াত দৰমহা হৈছে 8,000 টকা পাৰ মান্থ। আৰু চাওক ইয়াত বয়স বিচাৰিছে 45 বছৰ তলৰ হ'ব লাগিব। আৰু আপুনি আবেদন কেনেকৈ কৰিব? আবেদন যিহেতু ডাকযোগে কৰিব লাগিব, আপুনি এটা পদৰ কাৰণে এজন কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু চাওক আপুনি আবেদনত আপুনি আপোনাৰ নাম মেনশ্যন কৰিব লাগিব, আপুনি পাৰ্মানেণ্ট এড্ৰেছ মেনশ্যন কৰিব লাগিব, এড্ৰেছ ফৰ কমিউনিকেশ্যন মেনশ্যন কৰিব লাগিব, আপোনাৰ ফোন নম্বৰ মেনশ্যন কৰিব লাগিব, আপোনাৰ বয়স মেনশ্যন কৰিব লাগিব, আপোনাৰ শিক্ষাগত অৰ্হতা মেনশ্যন কৰিব লাগিব। আৰু চাওক আপুনি আবেদন যিহেতু ডাকযোগে পঠাব লাগিব, আবেদন ডাকযোগে পঠাওঁতে আবেদনৰ ডাক ঠিকনা হৈছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA বঙাইগাঁও। আৰু চাওক আবেদনৰ অন্তিম দিন হৈছে 28 তাৰিখ 2 মাহ 2020। আৰু চাওক এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। চাওক আপুনি এই অফিচিয়েল এডভাৰটাইজমেণ্টটি আৰু এই গোটেই পোষ্টটি আমাৰ অফিচিয়েল ৱেবছাইট www.niyugassam.in লিখিত আকাৰে আছে। আপুনি আমাৰ অফিচিয়েল ৱেবছাইটলৈ আহি এই গোটেই পোষ্টটি এবাৰ চেক কৰি চাব পাৰে। আপুনি আমাৰ অফিচিয়েল ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। আৰু চাওক আপুনি যদি এই পদকেইটাৰ কাৰণে আগ্ৰহী আৰু যোগ্য হয় তেনেহ'লে আপুনি আবেদন কৰিব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ বিদায় মাগিছোঁ। সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ এনেদৰেই আমি আগবঢ়াই যাম। সকলোবিলাক খবৰ আগলৈ এনেদৰেই পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক আৰু ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।